ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই 28 মেৰ পৰা 27 জুন পৰ্যন্ত ৰাজ্যজুৰি এমাহজোৰা এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে আজি আসুৰ আঞ্চলিক সমিতিসমূহে ৰাজ্যৰ বিভিন্ন স্থানত পালন কৰা অনশন কাৰ্যসূচীৰ সমান্তৰালভাৱে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰাও পুৱা 6 বজাৰ পৰা 10 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। উৎকট গৰমকো নেওচি টেঙাখাত গান্ধী ভৱনৰ সন্মুখত ৰূপায়ণ কৰা এই অনশন কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ধনজিৎ সন্দিকৈ, সাহিত্য সম্পাদক অৰ্জুন চেত্ৰী আৰু ক্ৰীড়া সম্পাদক উমানন্দ গোহাঁই, টেঙাখাত আসুৰ সভাপতি অভিজিৎ শইকীয়া আৰু সম্পাদক প্ৰকাশ শইকীয়াকে ধৰি যথেষ্ট সংখ্যক আসুৰ নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই আজি 10 ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে। গণতান্ত্ৰিক আন্দোলনৰ কঠোৰ এটা আন্দোলন হ'ল অনশনৰ দৰে কাৰ্যসূচী। এই অনশন কাৰ্যসূচী আমি এইটো কাৰণে পালন কৰিবৰ কাৰণে বাধ্য হৈছোঁ যে ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰি 6ষ্ঠ শ্ৰেণীৰ পৰা যি এই গণিত আৰু বিজ্ঞান ইংৰাজী ভাষাত পঢ়াবৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আমি কঠোৰ বিৰোধ কৰিছোঁ। যিহেতু ৰাষ্ট্ৰীয় শিক্ষা নীতিত কোৱা হৈছে যে মাতৃভাষা মাধ্যমত পাঠদান কৰিব লাগিব। মাতৃভাষা মাধ্যমে শিক্ষাদানৰ কাৰণে শ্ৰেষ্ঠ মাধ্যম বুলি কোৱা হৈছে। তাৰ পাছতো ৰাজ্য চৰকাৰে অসমৰ বিজেপি চৰকাৰখনে কিন্তু কাৰোবাৰ তৈল্যমৰ্দন কৰিবৰ কাৰণে ইংৰাজী ভাষা প্ৰৱৰ্তন কৰি মাতৃভাষা নিশেষ কৰিব বিচাৰিছে নেকি, তাৰ কাৰণে আমাৰ সন্দেহ হৈছে। গতিকে মাতৃভাষা জীয়াই ৰাখিবৰ কাৰণে মাতৃভাষা মাধ্যমত পাঠদান কৰিবৰ কাৰণে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ। গতিকে যেতিয়ালৈকে ৰাজ্য চৰকাৰে মাতৃভাষাক উজ্বলাই ৰাখিবৰ কাৰণে কাম কাজ নকৰে, মাতৃভাষা বিৰোধী কাম কাজ কৰিব, তেতিয়ালৈকে কিন্তু সদৌ অসম ছাত্ৰ সন্থাই ক্ষান্ত নাথাকি এনেধৰণে গণতান্ত্ৰিক আন্দোলন কৰি যাব। সদৌ অসম ছাত্ৰ সন্থাই মাহজোৰা কাৰ্যসূচী ঘোষণা কৰিছে। বিশিষ্ট ব্যক্তি শিক্ষাবিদসকলৰ লগত ইতিমধ্যে আলোচনা হৈছে, তেখেতসকলৰ লগত পৰামৰ্শ বিচৰা হৈছে। আজি অনশনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আহি থকা দিনত গুৱাহাটীত আমি সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ ছাত্ৰ ছাত্ৰী লগ হৈ আমি গুৱাহাটীত সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰিম। এনেদৰে গোটেই মাহজোৰা কাৰ্যসূচী ঘোষণা কৰিছে। গতিকে যেতিয়ালৈকে ৰাজ্য চৰকাৰে আমাৰ এই দাবী মানি নলয়, যেতিয়ালৈকে মাতৃভাষাক জীয়াই ৰাখিবৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰচেষ্টা হাতত নাৰাখিব, মাতৃভাষাক নিশেষ কৰিবৰ কাৰণে যেতিয়ালৈকে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব, তেতিয়ালৈকে কিন্তু সদৌ অসম ছাত্ৰ সন্থাই ক্ষান্ত নাথাকি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি যাব। কথা এটাই, ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ, নতুন শিক্ষানীতিৰ যি আধাৰত কোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখিনি আমাৰ মাতৃভাষা বা আমাৰ যোনখিনি আমাৰ ভাষা আছে, সেই মাতৃভাষাত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ইতিমধ্যে শিক্ষা গ্ৰহণ কৰিবলৈ আমাক প্ৰাধান্য দি আহিছে। তৎসত্ত্বেও অসমৰ যি সৎকাৰী সিদ্ধান্ত লৈ ইতিমধ্যে আমাক ৰাম টাঙোন সোধাইছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে এইখন বিজেপি চৰকাৰে আমাৰ অসমীয়া ভাষাটো নিশেষ কৰিবলৈ কি পন্থা অৱলম্বন হয়। সিদিনালৈকে আনি আমাৰ অসমীয়া ভাষাটো নিশেষ কৰিবলৈ বিচাৰিলে, এতিয়া লগে আহি গ'ল আমাৰ মাধ্যমৰ ওপৰত হাতোৰা। ইতিমধ্যে ইমানে হাতোৰা কোবাইছে, তেওঁলোকে 6ষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু সাধাৰণ বিজ্ঞানত ইংৰাজীৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰিবলৈ এতিয়াৰ পৰাই আমাৰ কণ ছাত্ৰ ছাত্ৰীক আমাৰ অসমীয়া মাধ্যমটো, আমাৰ আইমুখৰ ভাষাটো নিশেষ কৰিবলৈ তেওঁলোকে উঠুবুৰি লাগিছে। আৰু লগে এটা কথা আপোনালোকে সকলোৱে জ্ঞাত যে ইতিমধ্যেই আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ইঞ্জিনিয়াৰিং আৰু মেডিকেল কলেজৰ যিসমূহ পাঠ্যক্ৰম, সেইখিনি পাঠ্যক্ৰমকো অসমীয়াত পঢ়াব। তাৰ লগে এনেকুৱা সিদ্ধান্তৰ নাগপুৰক তেওঁলোকে তেল মালিচ কৰিবলৈ গৈ যি সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ অসমীয়া মাধ্যমটো ইতিমধ্যে তেওঁলোকে নিশেষ কৰিবলৈ চেষ্টা কৰিছে। সেই চেষ্টাক আমি সদৌ অসম ছাত্ৰ সন্থাই কিন্তু কেতিয়াও মানি নলওঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাই শেষ বিন্দু তেজ টকালৈকে ইয়াৰ বিৰুদ্ধে আমি মাত মাতি যাম। আৰু অনাগত ভৱিষ্যতত কিন্তু ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ মুখামুখি হ'বলৈ তেওঁলোকে সাজু থাকক। আৰু অসমৰ ৰাইজেও ইয়াৰ কিন্তু ক্ষান্ত নাথাকে। অসমৰ ৰাইজেও ইয়াৰ বিষয়ে ইতিমধ্যে এই ৰাজ্যিক চৰকাৰৰ শিক্ষামন্ত্ৰী বা আদি কৰি মুখ্যমন্ত্ৰীসকলৰ তেওঁলোকৰ চল চুতৰি কথা, তেওঁলোকৰ
তৈলমাদন কৰাৰ কথা, তেওঁলোকে তেল মালিচ কৰাৰ কথা কিন্তু আমি সকলোৱে গম পাইছোঁ, অসমৰ ৰাইজেও গম পাইছে। কিন্তু ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকে পাবলৈ সাজু থাকক। আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ পাবলৈ অতি সোনকালে ইয়াৰ প্ৰত্যুত্তৰ পাবলৈ হ'লে আপোনালোকে সাজু থাকিবলৈ আহ্বান জনালোঁ।